हाग्रामा महिलारी दुर्नीति भ्रष्टाचार दादागिरी ब्रेन राइजे हाग्रामार कथा इतिया चर्चा करार प्रयोजन नाई हाग्रामा समाज करिब नोवारे हाग्रामा कोनो फिलसफार नहय राइजे जुदि चर्चा करिब लागे तेनेहले महात्मा गांधी आब्दुल कालाम आजाद चक्रवर्तीर कथा चर्चा करिब लागे। এই মন্তব্য বিটিআৰৰ অন্যতম ৰাজনৈতিক দল ইউপিপিএলৰ সভাপতি প্ৰমৰ বড়ো বাক্সা জিলাৰ হালবাৰী পৰিদীকৰ সমষ্টিৰ অন্তৰ্গত হিয়ালমাৰী কৃষ্ণগুৰু সেৱা আশ্ৰম প্ৰাংগণত আজি দিনৰ ভাগত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্ন উত্তৰৰ প্ৰমোদ বড়োৱে লগতে কয় যে বিপিএফৰ সভাপতি মহিলাৰে এদিন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভাল সম্পৰ্ক এদিন সাহসীয় বিজেপি লগতে মিত্ৰতা অক্ষুণ্ণ টকাৰ কথা কৈ আজি বিভ্ৰান্ত কৰি আহিছে। তেওঁ কোনো দিনা কি কথা কয় সেয়া সঠিক নোহোৱা হৈছে। গতিকে এনেকুৱা নেতাৰ কথা চৰ্চা কৰাৰ প্ৰয়োজন নাই। এতিয়া শেষ হৈছে হালবাৰী পৰিদক্ষীয় সমষ্টিৰ ইউপিপিএল প্ৰাৰ্থী বিনোদ মুছাহাৰীৰ হিয়ালমাৰী কৃষ্ণগুৰু সেৱা আশ্ৰম প্ৰাংগণত অনুষ্ঠিত নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে বড়ো অবড়ো আন্দোলনটো এটা অপ্ৰয়োজনীয় আন্দোলন আছিল। সেই 5 বছৰৰ এই আন্দোলন চলি এতিয়া বন্ধ হৈ গ'ল বুলি কয়। সকলো জাতি গোষ্ঠীৰ প্ৰাপ্য অধিকাৰ বাবে আন্দোলন কৰাৰ অধিকাৰ আছে, কিন্তু এনেকুৱা আন্দোলন আমাক প্ৰাপ্য অধিকাৰ নিদিয়ে। ৰাইজে এতিয়া বুজি পাই উঠিছে যে ৰাজনীতিক নেতাসকলৰ উন্নয়নৰ কাম নকৰাৰ বাবে এই আন্দোলন হৈছিল। ৰাজনীতিক নেতাৰ সদিশাৰ বাবে কোনো এখন ৰাজ্য আগবাঢ়ি গৈছে, কোনোবা এখন ৰাজ্য পিছ পৰি গৈছে, কিন্তু সদ্য সম্পাদিত বিটিআৰ চুক্তিৰ দ্বাৰা এই অঞ্চলৰ বহু সমস্যা সমাধান হ'ব। সভাপতি প্ৰমোদ বড়োৱে লগতে নিজৰ ভাষণ প্ৰাংগণৰ কয় যে শান্তি স্থাপন নিৰাপত্তা প্ৰদান সকলো জাতি গোষ্ঠীৰ লোকৰ উন্নয়নৰ বাবে কাম কৰিবলৈ ৰাজনৈতিক ক্ষেত্ৰত আগবাঢ়ি আহিছে বুলি কয়। সম্প্ৰতি মানুহৰ ৰাজনীতিৰ প্ৰতি বিশ্বাস ভংগ কৰিছে। নিৰ্বাচনী অনুষ্ঠিত হোৱাৰ সময়ত মানুহৰ ধাৰণা হয় যে নিৰ্বাচন সমাপ্ত হ'লে নিজৰ গাঁৱৰ ৰাস্তা হ'ব, দলং হ'ব, নিবনুৱাসকলে সংস্থাপন পাব, কিন্তু আশা কৰা মতে 10% যদি কাম নহয় মানুহৰ মনৰ পৰিৱৰ্তন হ'বই। ৰাজনীতিকৰ বাবে মানুহৰ আশাভংগ হৈছে ৰাজনীতিৰ প্ৰতি। সেয়েহে মানুহ আৱেগ বাদ দি যদি বিবেকৰ সুখী ভোট প্ৰদান কৰে তেনেহ'লে দেখা পাব যে আমাৰ মাজত বৃহৎ পৰিৱৰ্তন আহিছে। আমাৰ দেশৰ গণতান্ত্ৰিকটোৱে আমাক এটা সুবিধা প্ৰদান কৰিছে, আমি পৰিৱৰ্তন কৰিবই লাগিব। আনহাতে সভাপতি বড়োৱে মহিলাসকলৰ ৰাজনীতিলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। মহিলাৰ ৰাজনীতিক লৈ আগবাঢ়ি আহিলে দুৰ্নীতি বহুখিনি লাঘৱ হ'ব বুলি কয়, কাৰণ মহিলাসকলে আত্মসহায়ক গোটৰ 100 টকাও যদি কোনোৱে লুণ্ঠন কৰে তেনেহ'লে জবাবদিহি কৰে। সভাপতিজনে ইউপিপিএলৰ বাবে এতিয়া কোনো কাৰ লগত মিত্ৰতা কৰিব সেয়া মুখ্য বিষয় নহয়। বিটিআৰৰ 35 লাখ বাসিন্দাৰ উন্নয়ন কৰাটো মুখ্য বিষয় বুলি কয়। কৃষ্ণগুৰু সেৱা আশ্ৰমৰ আচাৰ্য লক্ষ্মী বড়োৱে আঁত ধৰা সভাত আপচুৰ উপদেষ্টা খুংখা স্বৰ্গীয়াৰে হালবাৰী সমষ্টিৰ প্ৰাৰ্থী বিনোদ মুছাহাৰী, ইউপিপিএলৰ কেন্দ্ৰীয় নেতা ক্ৰমে কনক চন্দ্ৰ বড়ো, সুৰেশ চৰকাৰ, ধীৰাজ ডেকা, শিলাৰাই বসুমতাৰী, প্ৰদীপ চৰকাৰ, চালবাৰী জিলা কমিটিৰ সভাপতি যোগেশ্বৰ বসুমতাৰী, কেন্দ্ৰীয় মহিলা শাখাৰ সাংগঠনিক সম্পাদক জহুৰা খাতুন, হালবাৰী জিলা যুৱ শাখাৰ সভাপতি সত্যজিৎ বড়ো, জোনালী পাঠক অংশগ্ৰহণ। উল্লেখযোগ্য যে সভাপতি বড়োৱে আজি আধ্যাত্মিক কৃষ্ণগুৰু সেৱা আশ্ৰমখনত সেৱা জনাই নিৰ্বাচনী জয়ী হোৱাৰ বাবে প্ৰাৰ্থনা কৰে। ধন্যবাদ।